নগাঁও লোকসভা সমষ্টিৰ নগাবন্ধা মোৱামাৰী আৰু ধূপগুৰিত হেলিকপ্টাৰ যোগে আজি আজমলে চলালে নিৰ্বাচনী প্ৰচাৰ জনসমুদ্ৰত পৰিণত হ'ল ধিঙৰ ধূপগুৰি ৯ নং নগাঁও লোকসভা সমষ্টিৰ তিনি ঠাইত হেলিকপ্টাৰ যোগে আজি আমিনুল ইছলামৰ হৈ আজমলে চলালে নিৰ্বাচনী প্ৰচাৰ জানিব পৰা মতে আজি বদৰুদ্দিন আজমলে 11 বজাত লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত নগাবন্ধা সামগুৰি সমষ্টিৰ মোৱামাৰীত 2 বজাত আৰু বিয়লি 3 বজাত ধিঙৰ ধূপগুৰিত নিৰ্বাচনী প্ৰচাৰ চলায় জনসমুদ্ৰত পৰিণত হয় ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ হাইস্কুল খেলপথাৰ ধূপগুৰিৰ বিশাল নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় বিগত 5 বছৰে মুছলমানৰ হৈ এটাও মাত নামাতিলে দিল্লীত সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁ এটা চালানী মাছ বিশাল নিৰ্বাচনী সভাখনত এআইডিএফৰ প্ৰাৰ্থী হাজি আমিনুল ইছলামে তেওঁৰ দীঘলীয়া ভাষণত নৱগঠিত নগাঁও লোকসভা সমষ্টিত 64% মুছলমান ভোট থকা সত্ত্বেও দুৰ্ভাগ্যজনকভাৱে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি দুয়োটা দলে বৃহত্তম মিয়া জনগোষ্ঠীটোক বঞ্চিত কৰিলে অহা 26 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনত ইয়াৰ প্ৰতি উত্তৰ দিবলৈ ৰাইজক আহ্বান জনায় আজিৰ এই বিশাল নিৰ্বাচনী সভাখনত সাধাৰণ সম্পাদক চম্পক কলিতা আৰু ডক্টৰ হাৰুণ আহমেদ যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলী আৰু ছাত্ৰ মৰ্চাৰ নাছিম আহমেদ আৰু জিলা সভাপতি বদৰু জোহা চৌধুৰী উপস্থিত আছিল ফকৰুদ্দিন আলী আহমেদ হাইস্কুল খেলপথাৰত যিটো জনসমুদ্ৰ হ'ল এই কথাটোৱে প্ৰমাণ কৰে যে দিনে দিনে আমাৰ এআইডিএফ দলৰ উত্থান ঘটি আছে আৰু আজি তিনিওখন মিটিঙতে প্ৰথম আমি নাগাবান্ধা লাহৰীঘাট সমষ্টিৰ নাগাবান্ধাত কৰিলোঁ পিছত চামগুৰি সমষ্টিৰ মোৱামাৰীত তাতো প্ৰায় 30-40 হাজাৰকৈ মানুহ হৈছে যথেষ্ট জনসমাগম হৈছে আৰু আমাৰ প্ৰত্যেকটো প্ৰগ্ৰামত যথেষ্ট ছাকচেছফুল হৈছে মানুহৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু এতিয়া এনেকুৱা লাগিছে প্ৰদ্যুৎ বৰদলৈ আৰু সৈয়দ বৰাই দুজনে মিলি যিমান ভোট পাব তাতকৈ বেছি ভোট মই অকলে পাম এনেকুৱা এটা পৰিৱেশ আহি পৰিছে কংগ্ৰেছে ইতিমধ্যে কৈছে যে এআইডিএফে কংগ্ৰেছৰ বিজেপিৰ হেলিকপ্টাৰ লৈ বোলে প্ৰচাৰ চলাই আছে হেলিকপ্টাৰ এইটো বিজেপিৰ হেৰি নেকি মানে এটা হেলিকপ্টাৰ যদি আগতে কোনোবাই ভাড়া লৈছিল সিদিনা মই শুনিছোঁ প্ৰদ্যুৎ বৰদলৈ কৈছে যিটো বোলে কেতিয়াবা ভৱেশ কলিতাই এটা সময়ত ভাড়া লৈছিল তাৰ আগত বোলে পীযুষ হাজৰিকাই ভাড়া লৈছিল আজি আমি লৈছোঁ কাইলৈ কংগ্ৰেছেও ল'ব পাৰে এনেকুৱাতো হ'ব নোৱাৰে যে কোনোবাই এটা বিজেপিয়ে যদি এবাৰ ভাড়া লৈছিল সেইটো আৰু বেলেগ কোনো দলে নোৱাৰিব বা এনেকুৱা যদি তেনেহ'লে ফ্লাইটত তেওঁলোক যে যায় যিটো চিটত আগদিনা কোনোবা কংগ্ৰেছেই বহিছিল পিছদিনা বিজেপিৰ মানুহ তাত নবহে নেকি বা গতিকে এইটো এটা মানে আচলতে প্ৰদ্যুৎ বৰদলৈৰ মূৰে কাম নকৰা হৈছে তেওঁ মানে এতিয়া দেখিছে এইবাৰ কংগ্ৰেছৰ বিপৰ্যস্ত অৱস্থা কংগ্ৰেছৰ বহুত কৰ্মী বিজেপিত গুচি গ'ল আৰু ভোটাৰসকল আমাৰ ইউডিএফত আহি গ'ল এতিয়া প্ৰদ্যুৎ বৰদলৈ দেখিছে হাৰিব মতিভ্ৰম ঘটিছে এতিয়া উল্টা পুল্টা কথা কৈ আছে এইটো এটা সময়ত পীযুষ হাজৰিকাই এইটো ব্যৱহাৰ কৰিছিল নাম্বাৰটো ঠিকেই আছে বা এটা সময়ত যদি ভৱেশ কলিতাই এইটো ভাড়াত লৈছিল এইটো হেলিকপ্টাৰ এইটো আৰু জীৱনৰ কাৰণে অপবিত্ৰ হৈ গ'ল নেকি যে এইটো আৰু বেলেগ দলে ল'ব নোৱাৰিব এনেধৰণৰ কথা ক'ব নেকি তেওঁ এজন এমপিৰ কেণ্ডিডেট মানে আচলতে এইটো মোৰে কাম নকৰা হৈছে এইবাৰ বেয়াকৈ হাৰিব যে তাৰ লক্ষণ বেলেগ ৰাজনীতি দলে কৈছে যে এআইডিএফৰ জনপ্ৰিয়তা হ্ৰাস হৈছে বুলি নগাঁও লোকসভা সমষ্টিত কি ক'ব জনপ্ৰিয়তা হ্ৰাস হৈছে নে বৃদ্ধি হৈছে আপোনালোকে নিজেই দেখি আছে এতিয়া প্ৰত্যেকটো আমাৰ প্ৰগ্ৰামত 30-40 হাজাৰ 50 হাজাৰলৈকে মানুহ হৈ আছে গতিকে এআইডিএফৰ যিটো উত্থান এইটোতো তেওঁলোকে ইভিএম যিদিনা খুলিব সেইদিনা গম পাব তেওঁলোকে আপুনি কিমান আশাবাদী আপুনি কিমান ভোটত জয়ী হ'ব মইতো কমেও 3 পৰা 4 লাখ ভোটৰ ব্যৱধানত জয়ী লাভ আগতে ভাবিছিলোঁ 2 পৰা 2.5 লাখ ভোটত জিকিম এইকেইদিনা মোৰ লাগিছে 3 পৰা 4 লাখ ভোটৰ ব্যৱধানত জিকিম ধিঙৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট কে নিউজ 7